ছাত্ৰ ছাত্ৰীসকল আজি আমি এটা পইণ্ট চাৰ্জৰ বাবে তাৰ ওচৰৰ এটা বিন্দুত বৈদ্যুতিক বিভৱ নিৰ্ণয় কৰিম। Today we are going to calculate the electric potential at a point due to a point charge. আমি ইয়াত এটা পইণ্ট চাৰ্জ মানে বিন্দুসমূহ আধান লৈছোঁ আৰু ধৰি লৈছোঁ যে বিন্দুসমূহ আধানটোত থকা আধানৰ পৰিমাণ প্লাছ কিউ। এই আধানটোৰ পৰা r দূৰত্বত থকা আমি এটা বিন্দু লওঁ। সাপোজ আমি এটা পইণ্ট লৈছোঁ পি পইণ্ট, দিছ ইজ আ পইণ্ট পি, আৰু এই পি পইণ্টটোলৈ আধানটোৰ পৰা যিটো ডিষ্টেঞ্চ হ'ব, সাপোজ দিছ ডিষ্টেঞ্চ ইজ r। ইয়াৰ পৰা আমি r দূৰত্বত এটা পি বিন্দু লৈছোঁ, যিটো বিন্দুত আমি বৈদ্যুতিক বিভৱ নিৰ্ণয় কৰিব লাগে। আমি বৈদ্যুতিক বিভৱৰ যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনটোত কৈছিলোঁ যে বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনোবা এটা বিন্দুত বৈদ্যুতিক বিভৱ হৈছে অসীমৰ পৰা সেই বিন্দুটোলৈ একক ধনাত্মক আধান এটা আনোতে কৰা কাৰ্য। ইলেক্ট্ৰিক পটেনচিয়েল এট এ পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান টু ব্ৰিং এ ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু ডেট পইণ্ট। এতিয়া আমি পি বিন্দুত বৈদ্যুতিক বিভৱ উলিয়াবলৈ হ'লে কি কৰিব লাগিব? অসীমৰ পৰা পি বিন্দুটোলৈ এটা একক ধনাত্মক আধান আনিব লাগিব, আৰু আনোতে যিটো কাৰ্য হ'ব সেই কাৰ্যই হ'ব বৈদ্যুতিক বিভৱ। প্ৰথমতে আমি ইয়াত এটা পইণ্ট লওঁ। সাপোজ দিছ ইজ দ্য পইণ্ট এ, দিছ ইজ পইণ্ট এ, আৰু ধৰা আমি এটা ইয়ালৈ একক ধনাত্মক আধান অসীমৰ পৰা আনিছোঁ, ফ্ৰম ইনফিনিটি আমি আনিছোঁ। এই বিন্দুটোৰ ওচৰতে আমি আৰু এটা পইণ্ট লওঁ। সাপোজ দিছ ইজ দ্য পইণ্ট বি। এৰ পৰা বি বিন্দুলৈ দূৰত্ব লৈছোঁ আমি ডি এক্স। প্ৰথমতে চোৱা, পি বিন্দুত নলওঁ, আমি প্ৰথমতে এ বিন্দুত ল'ম। এই বিন্দুত প্লাছ কিউ আধানটোৰ বাবে বৈদ্যুতিক ক্ষেত্ৰৰ মানটো আমাক প্ৰথমতে লাগিব। উই হেভ টু কেলকুলেট দ্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট দ্য পইণ্ট এ ডিউ টু দ্য চাৰ্জ প্লাছ কিউ। গতিকে প্লাছ কিউ আধানৰ বাবে এই বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান হ'ব, সাপোজ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো মই ই বুলি কৈছোঁ, ই ইকুৱেল টু হ'ব 1/4 পাই এপচাইলন নট কিউ ডিভাইডেড বাই এক্স স্কুৱাৰ। এইটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ মান। আৰু ইলেক্ট্ৰিক ফিল্ড হৈছে এটা ভেক্টৰ ৰাশি। ইলেক্ট্ৰিক ফিল্ড ইজ এ ভেক্টৰ কোৱান্টিটি। গতিকে এই বিন্দুত ইলেক্ট্ৰিক ফিল্ডখন কোনফালে থাকিব? আমি কি কৰিব লাগিব? এই বিন্দুত যদি এটা একক ধনাত্মক আধান ৰাখোঁ, তেতিয়াহ'লে সেই একক ধনাত্মক আধানটো কি কৰিব? ইয়াতে আমি ৰাখিলে কি কৰিব? ইয়াক এই দিশত ৰিপেল কৰিব। ইলেক্ট্ৰিক ফিল্ডখন ইয়াক এইটো দিশত ঠেলিব। গতিকে এই দিশটোৱে হৈছে এই বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ দিশ। বিদ্যুৎ ক্ষেত্ৰ এটা ভেক্টৰ ৰাখি, গতিকে মই ইৰ ওপৰত ভেক্টৰ চাইন দিছোঁ, আৰু এই ফৰ্মুলাটোত, তলত লিখা ফৰ্মুলাটোত মই অকল ইলেক্ট্ৰিক ফিল্ডৰ মানটো লৈছোঁ। এতিয়া ধৰি লোৱা যে এটা একক ধনাত্মক আধানক মই এই বিন্দুৰ পৰা বি বিন্দুলৈ আনোতে কিমান কাৰ্য হ'ব? ধৰি লোৱা মই ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ থৈছোঁ, আৰু এই ইউনিট পজিটিভ চাৰ্জটোক মই এই বিন্দুৰ পৰা বি বিন্দুলৈ আনিছোঁ, এই ডিষ্টেঞ্চটো আনিছোঁ। গতিকে এৰ পৰা বি বিন্দুলৈ যেতিয়া মই ইউনিট পজিটিভ চাৰ্জটো আনিম, মানে মই এইটো দিশত আনিছোঁ, টুৱাৰ্ডছ দ্য চাৰ্জ প্লাছ কিউ। প্লাছ কিউ দিশত মই ইউনিট পজিটিভ চাৰ্জটো এৰ পৰা বি বিন্দুলৈ আনিছোঁ। তাৰমানে ইয়াত ডি এক্সটো এইফালে হ'ব। তাৰমানে ডি এক্সৰ ডাইৰেকশ্যনটো হ'ব ফ্ৰম এ টু বি, এই বিন্দুৰ পৰা বি বিন্দুৰ দিশত। তাৰমানে ইৰ দিশ এইফাললৈ হ'ব, এইটো হৈছে ইৰ দিশ, আৰু ডি এক্সৰ দিশ এইফাললৈ আছে, ডি এক্স অপজিট ডাইৰেকশ্যন। গতিকে এই ক্ষেত্ৰত এৰ পৰা বিলৈ আনোতে ৱৰ্ক ডান কিমান হ'ব? ধৰি লৈছোঁ মই এৰ পৰা বিলৈ ডিষ্টেঞ্চটো যিহেতু অতি কম, গতিকে ৱৰ্ক ডানটো মই সাপোজ ডি ডব্লিউ ইজ দ্য ৱৰ্ক ডান টু ব্ৰিং দ্য ইউনিট পজিটিভ চাৰ্জ ফ্ৰম এ টু বি। ৱৰ্ক ডান মানে হৈছে ফ'ৰ্চ ইনটু
distance. Work done is the dot product of force into distance dx. এই ক্ষেত্ৰত চাবা আমি চাৰ্জটো লৈছোঁ ইউনিট পজিটিভ চাৰ্জ। ইউনিট পজিটিভ চাৰ্জ যেতিয়া ল'ম তেতিয়াহ'লে ইউনিট পজিটিভ চাৰ্জ ল'লে আমাৰ কি হ'ব, ফ'ৰ্চ আৰু ইলেক্ট্ৰিক ফিল্ড ছেম হ'ব, একে হ'ব। যেহেতু আমি ইউনিট পজিটিভ চাৰ্জ লৈছোঁ, ইউনিট পজিটিভ চাৰ্জ ল'লে কি হ'ব, ফ'ৰ্চ আৰু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মান আৰু দিশ দুয়োটাই একে হ'ব। গতিকে এফ ডট ডি এক্স ইজ ইকুৱেল টু হ'ব ই dot dx dot product, so is equal to E dx cos 180 degree. cos 180 degree কেলে হ'ব, কাৰণ ইলেক্ট্ৰিক ফিল্ড আৰু ডিসপ্লেচমেন্ট dx ৰ ডাইৰেকশনটো অপোজিট, so this angle is 180 degree. এই এংগলটো হ'ব 180 degree, ইয়াৰ dx ৰ মাজৰ এংগল। cos 180 degree ভ্যালু -1, গতিকে আমাৰ ৰিজাল্টত আহিব minus E dx. So this is the amount of work done to bring a unit positive charge from the point A to the point B. এতিয়া আহোঁ আমি বিভৱৰ কথালৈ। আমি dx দূৰত্ব, এই দূৰত্বটো আনোতে আমাৰ work done টো উলিয়াই ল'লোঁ। dx দূৰত্ব আনোতে আমি work done কৈছোঁ dw। এতিয়া আমি পি বিন্দুত বিভৱ উলিয়াব লাগে, তাৰমানে আমি ইউনিট পজিটিভ চাৰ্জটো আমি ক'লৈকে আনিব লাগিব, আমি পি বিন্দুলৈকে আনিব লাগিব, ইয়ালৈকে আনিব লাগিব। আমি ক'ৰ পৰা আনিব লাগিব, অসীমৰ পৰা। অসীমৰ পৰা পি বিন্দুলৈকে আনোতে কিমান ৱৰ্ক ডান হৈছে সেই গোটেই ৱৰ্ক ডানটো আমি কেলকুলেট কৰিব লাগিব। এতিয়া সাপোজ গোটেই ৱৰ্ক ডানটো হৈছে টোটেল ৱৰ্ক ডান মোট কাৰ্য to bring the unit positive charge from infinity to the point P is W. গতিকে এই W টো কি হ'ব, ইণ্টিগ্ৰেশ্যন অফ dw হ'ব। তাৰমানে আমি সৰু ডিষ্টেঞ্চখনতে ৱৰ্ক ডানটো হৈছিলে dw। গতিকে dw যদি আমি ইণ্টিগ্ৰেট কৰি গৈ থাকোঁ, ইণ্টিগ্ৰেশ্যন কৰিলে কি হ'ব, আমাৰ টোটেল ৱৰ্ক ডানটো ওলাব। আৰু ইয়াত আমি ইণ্টিগ্ৰেশ্যন কৰোঁতে আমি লিমিট বহাব লাগিব ইণ্টিগ্ৰেশ্যনৰ। আমি আধানটো ক'ৰ পৰা আনিছোঁ, ইউনিট পজিটিভ চাৰ্জ আধানটো আমি ইনফিনিটিৰ পৰা আনিছোঁ। ক'লৈ আনিছোঁ, প্লাছ কিউ আধানটোৰ পৰা আৰ দূৰত্বলৈ আনিছোঁ। গতিকে ইণ্টিগ্ৰেশ্যনৰ লিমিটটো হ'ব ফ্ৰম ইনফিনিটি টু আৰ ইজ ইকুৱেল টু ইনফিনিটি টু আৰ থাকিব মাইনাছ ই ডি এক্স ইজ ইকুৱেল টু হ'ব মাইনাছ ইনফিনিটি টু আৰ 1/4 pi epsilon naught q divided by x square dx is equal to minus q by 4 pi epsilon naught। এইখিনি কনষ্টেণ্টখিনি আমি বাহিৰলৈ উলিয়াই দিছোঁ। ইণ্টিগ্ৰেশ্যনৰ লিমিটটো হ'ব ফ্ৰম ইনফিনিটি টু আৰ x to the power -2 dx. So this is the total work done. এতিয়া আমি এক সলভ কৰিম। সো ইণ্টিগ্ৰেশ্যন কৰি দিলে আমাৰ ৰিজাল্ট ওলাই যাব। সো total work done W is equal to minus q by 4 pi epsilon naught। ইণ্টিগ্ৰেশ্যন কৰিলে আনচাৰটো হ'ব x to the power -2 plus 1 divided by -2 plus 1 আৰু লিমিটটো বহাই দিলে আমাৰ আনচাৰ ওলাব ইনফিনিটিৰ পৰা r is equal to minus q by 4 pi epsilon naught -2 plus 1 -1 হ'ব, গতিকে minus x to the power -1 infinity to r is equal to minus q by 4 pi epsilon naught minus 1 by x, limit to hobo infinity to r।
নেক্সট আমি লিমিট বহাই দিম ইয়াত। W is equal to minus Q by 4 pi epsilon naught minus 1 by infinity minus a plus 1 by R. So sorry, এটা আমাৰ প্লাছ হ'ব আল্টিমেটলি প্লাছ হ'ব, কাৰণ আগত আমাৰ মাইনাছ, এইটো মই লিখি দিছোঁ, এইটো W is equal to আছিলে মাইনাছ ইণ্টিগ্ৰেশ্যন অফ ই ডি এক্স। গতিকে আগতে আমাৰ অলৰেডি মাইনাছ চাইন এটা আছেই, গতিকে মাইনাছে প্লাছ হৈ যাব। চ' 1 by infinity 0, Q W is equal to Q divided by 4 pi epsilon naught R. This is the result. So this is the total work done to bring a unit positive charge from infinity to the point P. গতিকে অসীমৰ পৰা P বিন্দুলৈ একক ধনাত্মক আধান এটা কঢ়িয়াই আনোতে কৰা কাৰ্য হ'ব W is equal to Q by 4 pi epsilon naught R. গতিকে বিভৱ হ'ব, আমি কৈছিলোঁ যে বিভৱ হৈছে একক ধনাত্মক আধানটো অসীমৰ পৰা আনোতে হোৱা কাৰ্যৰ পৰিমাণ। চ' বিভৱ V, আমি লিখিম এইটো ইলেক্ট্ৰিক পটেনচিয়েল at P is V equal to 1 by 4 pi epsilon naught Q divided by R. গতিকে তোমালোকে এই ৰিলেশ্যনটো মনত ৰাখিবা আৰু চাবা যে ইলেক্ট্ৰিক পটেনচিয়েল V due to a point charge is always proportional to 1 by R. Thank you.